নমস্কাৰ ওয়েলকাম ব্যাক টু মাই ইউটিউব চেনেল। সো গাইজ আজি এটা দিব ওলাইছোঁ ভাল খবৰ। ভাল খবৰটো হৈছে সেৱাই ঘোষণা কৰিছে যে এইবাৰ এইচএছ আৰু এইচএলচিৰ যি এক্সাম দিছিলে, বহু কষ্ট কৰি ছাত্ৰ ছাত্ৰীসকলে যিসমূহ পৰীক্ষা দিছিলে তাৰ পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। আগতে কৈছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই যে CBSEৰ ৰিজাল্ট দিয়াৰ আগতে আমাৰ এইচএছ আৰু এইচএলচিৰ ফলাফলসমূহ ঘোষণা কৰা হ'ব। গতিকে সেই অনুপাতে বা সেই অনুসৰি ক'ব পাৰি যে CBSE যিসমূহ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিছে সেইসমূহ ৰিজাল্ট দিয়াৰ আগতে আমাৰ এইচএছ আৰু এইচএলচিৰ এক্সামৰ যিখিনি ফলাফল সেই ফলাফলসমূহ ঘোষণা কৰিব। গতিকে আমি খুব অতি সোনকালে এই মাহৰ মে' মাহৰ লাষ্ট উইকত ৰিজাল্টটো ঘোষণা কৰাৰ বেছি সম্ভাৱনা। গতিকে আপোনালোকে যিসমূহ কষ্ট কৰিছিলে তাৰ ফলাফলসমূহ এই মাহৰ লাষ্টত পাব আৰু সকলোৰে ভাল হওক তাৰে কামনা কৰিছোঁ। আৰু সকলোৰে ইমান দিনৰ কষ্ট, যি অসাধ্য কষ্ট কৰি তেওঁলোকে বা আপোনালোকে পৰীক্ষা দিছিলে সেইসমূহ ফলাফল ঘোষণা কৰিব। সেইবাবে সকলোৰে পৰীক্ষা ভাল হওক তাৰে কামনা কৰিছোঁ। তাৰে কামনা কৰি সকলোৰে পৰীক্ষা ভাল হওক আকৌ এবাৰ শুভেচ্ছা জ্ঞাপন কৰি সকলোকে শুভেচ্ছা জ্ঞাপন কৰি মই বিদায় লৈছোঁ। ধন্যবাদ। জয় অসম।